নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এয়া আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ নুনী পাতটো আমি কেনেকৈ দিম। এতিয়া আমি এই নুনী পাতটো প্ৰথমতে আনিলে গছৰ পৰা কাটি তাৰপৰা ধুই পেলাই তাৰপিছত এনেকৈ পাচিত আমি ধুনীয়াকৈ পানী দি ভৰাই থ'লোঁ। তাৰপিছত এতিয়া এইটো মই কেনেকৈ দিম, এইটো মই পাতটো আগবিলাক এনেকৈ কাটি দিলোঁ। এতিয়া আপুনি এই পাতটো সৰু পাত হ'লে কাটি দিবলৈ ছিঙি এনেকৈ যদি বহুত সময় লাগিব, আমাক এতিয়া এনেকৈ ছিঙি দিবলৈ আমাক বহুত সময় লাগিব, সেইকাৰণে মই এনেকৈ দিব বিচাৰিছোঁ। এতিয়া এনেকৈ আমি তেওঁলোকক দি থ'লে আমি খুব আলসুৱাকৈ দিব লাগিব, যিহেতু এইটো তেওঁলোক এটা খুব মৰমেৰে প্ৰত্যেকটো বস্তু মৰম লাগে, আমাক মৰম বিচাৰে। আজি জীৱ জন্তু চৰাই চিৰিকটি আমাক এই পলুকেইটাই মৰম বিচাৰে, গতিকে আমি খুব মৰমত লাহে লাহে আমি তেওঁলোকক এনেকৈ পলু পাতকেইটা আমি দি যাম। নুনী পাতবিলাক আমি এনেকৈ কাটি পেলাই ধুনীয়াকৈ ধুই মেলি থৈছোঁ। এতিয়া মই এনেকৈ দি যাম আৰু এনেকৈ দি গ'লে তেওঁলোকে ধুনীয়াকৈ খাব। আৰু এইটো চব আপোনালোকক মই দেখাইছোঁ। এনেকৈ আমি খুব দুঘণ্টাৰ মূৰে আমি যেনেকৈ দুঘণ্টাৰ মূৰে মানুহেও আমাৰ ভোক লাগে, তেওঁলোককো আমি এটা টাইম টেবুল আমি নিজে বনাই ল'ব লাগে, যে আমি তেওঁলোকক পাত শেষ হ'লে দিব নালাগে, অকণমান সময় ৰ'ব লাগে আৰু তাৰপিছত তেওঁলোকক অকণমান জিৰণি লোৱাৰ পাছত আকৌ পাতটো দিবলৈ আৰম্ভ কৰিব লাগে। আৰু খুব দুঘণ্টা চাব লাগে তেওঁলোকক। প্ৰথম পাত দিয়া দুঘণ্টাৰ পাছত আকৌ আমি পাত দিবলৈ চেষ্টা কৰিব লাগে। মই 12টা বজাৰ পিছত দিছিলোঁ, এতিয়া মই আকৌ 2টা বাজি পাৰ হ'ল, এতিয়া মই আকৌ তেওঁলোকক পাত দিবলৈ আৰম্ভ কৰিছোঁ। আৰু পাত দিওঁতে আমি খুব মৰমেৰে আমি তেওঁলোকে যাতে দুখ নাপায়, খুব আলসুৱাকৈ দিব লাগে। আৰু তেওঁলোকে একদম মৰম বুজি পায়, পলুৱেও মৰম বুজি পায়। তেওঁলোকে যদি তেওঁলোকৰো খং আছে, কোনোবাটো পলুৱে একদম আমাক মাৰি দিব, এনেকৈ পেলাই এচাৰ মাৰি দিয়ে। গতিকে আমি খুব মৰমেৰে তেওঁলোকক এনেকৈ ধুনীয়াকৈ দি যাবলৈ চেষ্টা কৰিব লাগে। আৰু এনেকৈ দি গ'লে তেওঁলোকে নিজে আৰু আকৌ দুঘণ্টাৰ পিছে আকৌ আমি এনেকৈ পাত দি যাম। গতিকে এনেধৰণে আমি পাতকেইটাও আমি চাফা কৰি ল'ব লাগে। গতিকে প্ৰত্যেকটো বস্তু চাফ চিকুণ হ'ব লাগে। আৰু মই এই কাচিন তেল দি পৰুৱা যদি কেনেবাকৈ আহে, মই এই কাপোৰখনত কাচিন তেল দি থৈছোঁ। এখন ফটা কাপোৰত কাচিন তেল দি থৈ দিছোঁ। সেই পৰুৱাটো আমি হাতেৰে নামাৰোঁ, সেই পৰুৱাটো এনেকৈ দি আমি লগে এইটো পৰুৱা মই এটা দেখিছোঁ। গতিকে এনেকৈ পৰুৱাটো দেখাৰ লগে লগে তেওঁলোকক সেই কাচিন তেল দিয়া কাপোৰখনে মোহাৰি দিলে তেওঁলোক আৰু সেই এইখনতো কাচিন তেল লাগি গ'ল আৰু এইখনতো কাচিন তেল লাগি আছে। গতিকে তেওঁলোকে পৰুৱাটো আৰু দ্বিতীয়বাৰ তালৈ আহিব নোৱাৰে। পৰুৱাটো দেখাৰ লগে লগে পোক পৰুৱাবোৰ মাৰি দিব লাগিব, যিহেতু পলুবোৰ খুব মৰম আলসুৱা বস্তু, খুব মৰম কৰি আলাসত ৰাখিব লাগিব। আৰু তেওঁলোকে যাতে কষ্ট নাপায় আমি চাই থাকিব লাগিব, যাতে কোনোবা পলু কষ্ট পাইছে নেকি, তেওঁলোকে কোনোবা পোক পৰুৱাই আহি তেওঁলোকক অনিষ্ট কৰিছে নেকি। মই কাঠৰে বনাই লৈছোঁ, কিছুমান লোহাৰৰ ষ্টেণ্ড বনাই প্লাষ্টিকৰ প্লেটতো থ'ব পাৰি, কিন্তু মই এখন কাঠৰ পুৰণা কাঠ আছিলে, বিচনা আছিলে, তেনেকুৱা কাঠবিলাক ব্যৱহাৰ কৰি মই অলপ ওখকৈ লৈছোঁ। এইটো কাৰণে ওখকৈ লৈছোঁ, খুব মাটি যদি চাপৰ হয় আমি তললৈ চাপৰি কৰিবলৈ আমাৰ অলপ সুবিধা হয়, আমি এনেকৈ ওপৰতে কৰিব পাৰিলে ভাল। সেইকাৰণে মই কাঠেৰে এটা ছিষ্টেম দি বনাই লৈছোঁ আৰু তাতে মই তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে এনেধৰণে আমি কামবিলাক কৰি ভাল লগা কামবিলাক কৰিব লাগে আৰু নিজেও স্বাৱলম্বী হ'ব লাগে। আৰু আনকো যাতে আমি ইয়াৰ পৰা এটা আদৰ্শ হৈ আগবাঢ়ি যায় চেষ্টা কৰিব লাগে। আমি আনকো আমি নৱপ্ৰজন্মই যাতে এনেকুৱা ধৰণৰ কামবিলাক শিকিব পাৰে, তেওঁলোকেও যাতে আগলৈ এই কামবিলাক কৰিব পাৰে, তাৰে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে এইটো কৰিব, আমাৰ মাহঁতে কৰিছিল, আকৌ আমি কৰিছোঁ। আমাৰ পৰৱৰ্তী নৱপ্ৰজন্মই এই ব্যৱস্থাটো কৰিবলৈ যাতে তেওঁলোকে আগ্ৰহী হয়, গতিকে সুন্দৰকৈ যাতে আমাতকৈ অলপ ভালকৈ কৰিব পাৰে, গতিকে তাৰে আমি চেষ্টা কৰিছোঁ। ধন্যবাদ।